আজি আমি আলোচনা কৰিম অসম চৰকাৰৰ চাকৰি পৰীক্ষাৰ সম্ভাৱ্য কেইটামান প্ৰশ্নৰ উত্তৰ। প্ৰশ্ন নং 1। অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? এ. মাধৱদেৱ, বি. শ্ৰীমন্ত শংকৰদেৱ, চি. মাধৱ কন্দলী, ডি. ভট্টদেৱ। উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। প্ৰথম অসমীয়া নাটকখনৰ নাম কি আছিল? এ. ঘৰজেউতি, বি. লাহৰী, চি. চিহ্নযাত্ৰা, ডি. প্ৰহ্লাদ চৰিত। উত্তৰ চিহ্নযাত্ৰা। চোৰ ধৰা নাটকখন কোনে ৰচনা কৰিছিল? এ. মাধৱদেৱ, বি. শ্ৰীমন্ত শংকৰদেৱ, চি. মাধৱ কন্দলী, ডি. ভট্টদেৱ। উত্তৰ মাধৱদেৱ। মাধৱদেৱৰ নাটকসমূহক কি নামেৰে জনা যায়? এ. কথাগীতা, বি. ঝুমুৰা, চি. কীৰ্তন, ডি. এটাও নহয়। উত্তৰ ঝুমুৰা। অসমীয়াৰ বেশ বুলি কাক কোৱা হয়? এ. ৰাম সৰস্বতী, বি. মাধৱ কন্দলী, চি. লক্ষ্মীনাথ বেজবৰুৱা, ডি. যতীন্দ্ৰনাথ দুৱৰা। উত্তৰ ৰাম সৰস্বতী। বাল্মীকিৰ ৰামায়ণক কোনে অসমীয়ালৈ অনুবাদ কৰে? মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, ভট্টদেৱ, মাধৱ কন্দলী। উত্তৰ মাধৱ কন্দলী। প্ৰথম অসমীয়া গদ্য লেখক কোন? ভট্টদেৱ, ৰাম সৰস্বতী, লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা। উত্তৰ ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য ৰচনাটোৰ নাম কি আছিল? এ. মালচ, বি. ধৰ্মপুস্তক, চি. কথাগীতা, ডি. কন্যা। উত্তৰ কথাগীতা। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি আছিল? এ. অৰুণোদয়, বি. সুৰভি, চি. বিন্দু, ডি. মালচ। উত্তৰ মালচ। প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি আছিল? ঘৰজেউতি, লাহৰী, প্ৰতিমা, বীণ বৰাগী। উত্তৰ লাহৰী। অসম চৰকাৰৰ চাকৰি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমাৰ চেনেলটো লাইক, ফ'ল', শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।